বহুত এইটো ৰিক্সি ভিডিঅ' হয় মানে এখন বাগানত যিহেতু বাঘ আছে এইবিলাক যিমান ফৰেষ্ট গাৰ্ডৰ মানুহক যিমান ক'লে মেলিলেও লাভ নাই বুলি ক'ব পাৰি। হেল্ল' গাইজ, সকলোলৈকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। আৰু আজি মই আহিছোঁ অলপ আমাৰ আগফালৰ অঞ্চলটোলৈ। কোম্পানী বাগান আছে ইয়াত মানে ভিডিঅ'টো অলপ জমনি। ছাগলী বিচাৰি আহিছোঁ, তাৰমানে পোৱালি এটা 12 দিনমান হৈছিলে, ঘৰত নাই, তো মাকৰ লগত আহি দিলে নেকি, তাকে চাব আহিছোঁ। কিন্তু ইয়াৰ মানে ভিউটো ইমানেই ধুনীয়া, আপোনালোকক ভাবিলোঁ অলপ দেখাই দিলে কেনেকুৱা হ'ব। তো চাবচোন আপোনালোকে ভিডিঅ'টো। অলপ ছাগলীবিলাক চৰি আছে। মই এফালৰ পৰা ইয়াত এণ্ট্ৰি কৰি দিব লাগিব। এতিয়া সোমাব পৰা ৰাস্তা আছেনে নাই, এফালে ওপৰেদি যাব লাগিব দেই। আৰু ছাগলী বিচাৰি যাবই লাগিব। ফেঞ্চিং ওপৰেদি পাৰ হৈ আহিলোঁ। চকীদাৰ দেখিলে দিব চাগে গালি। পানী যোৱা নাই। এইজনী আমাৰে হয় ছাগলীজনীটো। পোৱালিটো ক'ত গ'ল? এইবিলাক আকৌ নতুনকৈ লগাইছিলে, ইমান জল্দি ইমান ডাঙৰ হৈ গ'ল। 2 বছৰমানতে ইমান ডাঙৰ হৈ গ'ল। এইখিনিতে মানে ছাগলী পোৱালিৰ মাত শুনা আগতে লাগিছে। তো মই যিহেতু ছাগলী বিচাৰি আহিছোঁ, আৰু এইটো ছাইডত এইফালে আছে নামৰূপ পাহাৰ, আৰু এইফালে বাগান। দুইফালে মানে এইফালে চবফালে বাগানে দেখিব। আল্টিমেট ভিউ। গছবিলাক নতুনকৈ ৰং দিছে, কিমান ধুনীয়া হৈ গৈছে দেখিবলৈ। ছাগলী পোৱালি মাত শুনিলে কি হ'ব এতিয়া? ইয়াত মানে বাঘ ওলায়। এনেকুৱা ঠাইবিলাকত মানে ভিডিঅ' বনাবলৈ বহুত ভাল লাগে, ঠাণ্ডা হৈ থাকে। আৰু এইবিলাক দোৰোণ বন। এনেকৈ থাকিলে ভাল নালাগে, যেতিয়া ওচৰৰ পৰা দেখুওৱা ভাল লাগে। এইটো দোৰোণ বন নহয়, এইটো একচুৱেলি মই নামটো নাজানো, বহুত সৰুৰ পৰা দেখি আহিছোঁ। এইবিলাক মানে ছিঙি মেলি ধেমালিতে খেলোঁ, কি বুলি কয় জানো, নাজানো এইটো, কিন্তু ভাল লাগে কিবা এটা, বহুত ধুনীয়া হয়। ইয়াত গোটেই দোৰোণ বন, ফুলে ফুল। সৰু সৰু পোৱালিবিলাক, ৰ'ব এইটো পাৰ হৈ লওঁ তাৰপিছত কৈ আছোঁ। সৰু সৰু মানে ছাগলী পোৱালিবিলাকৰ এটা নাম থৈ পিনি মাতিলে মানে তাহাঁতক সৰুৰ পৰা ডাঙৰ হ'লে তাহাঁতি সেইটো নামতে মাতে তাৰমানে। আৰে পাৰ হ'ব নোৱাৰিছোঁ, ইমান ওখ। খাতৰা ফেঞ্চিং, গোটেই পেনত বনগুটি লাগি গ'ল। তাৰ নামটো ৰাখিছিলোঁ পুষ্পা। মানে পুষ্পা, গুণ্ডা, এনেকুৱা ধৰণৰ মানে নামবিলাক ৰাখিলে তাহাঁতি পটককৈ চিনি পায়। চ' তাক মাতিব লাগিব এতিয়া, পুষ্পা। মেকিং ভিডিঅ' নহয়, কাৰণ ছাগলীৰ লগত কোনো মেকিং কৰিব নোৱাৰে। তো তাক মই পুষ্পা বুলি মাতিলোঁ, এইফালে মাতিছিলে। তো আপোনালোকে শুনিব ৰ'ব, আকৌ এবাৰ মাতি দিছোঁ। পুষ্পা, পুষ্পা। এই শুনিছেনে? মাতটো শুনিছোঁ, কিন্তু মানে আমাৰ ঘৰত অহা টাৱাৰকেইটা দিছে ন, ইমান দূৰৰ পৰা ইয়াত সম্ভৱেই নহয়। তাৰমানে 12 দিনমান হৈছে পোৱালিটোতো, মোৰ মাতটো শুনি মোৰ এনেকুৱা লাগিছে সেইটোৱে হয়। এইটো শুনিছেনে আপোনালোকে? অফক'ৰ্ছ এইটোৱে হয় লাগিছে, কিন্তু এইখন বাগানত বাঘ আছে, মই অলপ ভয়ো লাগিছে। ৰিয়েলি এইটোৱে হয়। চাওক, মাকৰ লগত আহি চৰি। অ' মাই গড, অ' ন', ইমান দূৰত আহি গ'ল। 12 দিন হৈছে, ইমান সৰুতে পোৱালি। কৃষ্ণ, ক'ত সোমাই গৈছে দেখিছেনে? গোটেই বাগান ঘূৰাবি নেকি? কি ধুনীয়া লাগে চাহ গছবিলাক।
তলত এইবোৰ বৈ 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 ঘৰ বৈ তোক গোটেই মায়ে বিচাৰি ফুৰিছে মানে 3টা পোৱালি দিছিলে তাৰে 2টা ঘৰত আছে পুৰা চিঞৰি আছে আৰু ই আহি বেটা ইমান ষ্ট্ৰং তাৰমানে বৈ 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 আপোনালোকে মানে এইটো হাঁহিবলগীয়া কথা নহয় বহুত এইটো ৰিক্সি ভিডিঅ' হয় মানে এখন বাগানত যিহেতু বাঘ আছে এইবিলাক যিমান ফৰেষ্ট গাৰ্ডৰ মানুহক যিমান ক'লে মেলিলেও লাভ নাই বুলি ক'ব পাৰি কেনেকৈনো ধৰিব পিঞ্জৰাবদ্ধও নহয় আজিকালি টেলেণ্টেড বাঘ এইটো লাগি ধৰিলে দেখিলেনে পুষ্পা মই আহি গ'লোঁ তই টেনশ্যন নল'বি আহ 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 বৈ তোক মই লৈ যাম বছ এইফালে চাই দে এইফালে চা ক'ত আহি গৈছিলি ইছ ৰাম বোকা লাগিলে বৈ তোক মাহঁতে বিচাৰি ফুৰিছে তো গাইছ ভিডিঅ'টো ইমানেই বাই 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 মাৰ ৰিয়েকশ্যনটো চাব এতিয়া মা পাই গ'লোঁ ই একেবাৰে পুলি বাগানত হা মই একদম বাগানে গ'লোঁ পুষ্পা বুলি কৈছোঁ কৈছে লগ মুখতে ফেঞ্চিঙে কাটিলে ইয়াত কাটিলে ফেঞ্চিঙত মোৰ সুমিয়াই দিছিলে ইয়াৰ লগত গৈ মোৰ ভিডিঅ' এটা বনি গ'ল কি হ'ল কি হ'ল